ৰশ্মিতা তোমাৰ কাৰণে লাইভ আহিলোঁ। মোৰ 1K ছাবস্ক্ৰাইবাৰ হোৱা নাই, তথাপি মাত্ৰ তোমাৰ কাৰণে লাইভ আহি ভিডিঅ'টো বনালোঁ আৰু বৰ্তমান এতিয়াও বনাইছোঁ তোমাৰ কাৰণে। তুমি কাৰো কথা নুশুনিবা, নিগেটিভ কমেণ্টবোৰ বাদ দিয়া আৰু তোমাৰ ইউটিউব চেনেলটো খোলা। আমি চবেই তোমাৰ চেনেল চাম আৰু এইবোৰ কথালৈ ভাবি নাথাকিবা, দুখ নকৰিবা, সাহসীয়াল হোৱা। তোমাৰ পৰাও বহুতেই সাহস পাব। চোৱা, তুমি যোনটো ভিডিঅ' বনাইছা, চোৱা বহুতে প্ৰেৰণা পাইছে, সাহস পাইছে, সেইটো কাৰণেই তোমাক চোৱা ছাবস্ক্ৰাইব কৰিছে মানুহবোৰে, হয় নাই? গতিকে মানুহৰ জনসংখ্যা কিমান বেছি, তো ইমানখিনি জনসংখ্যাৰ মাজত নিগেটিভ কোৱা মানুহবোৰো থাকিব, পজিটিভো থাকিব, হয় নাই? গতিকে তুমি সেই নিগেটিভ মানুহবোৰৰ কাৰণে নিজৰ চেনেলটোতো বন্ধ কৰিব নালাগে, হয় নাই? আমি যিহেতু ইউটিউবাৰ হয়, গতিকে আমি চেনেলতো ইউটিউবৰ বনাই থাকিব লাগিব ন। গতিকে তুমি এইবোৰৰ কাৰণে হতাশ হ'ব নালাগে। তোমাৰ সেই চেনেলটো মই ৰশ্মিতা, তোমাৰ সেই কথাটোতেই তোমাক গম পোৱা যায় যে তুমি নিজকে পৰিচয় দিয়া, মই ৰশ্মিতা। চোৱা, তোমাৰ কথাতেই তোমাৰ পৰিচয় আছে, তোমাৰ চেনেলৰ নামত তোমাৰ পৰিচয় আছে, তুমি কিমান সাহসীয়াল হয়। গতিকে ইউটিউব জগতলৈ আৰু আহা। বাকী নিগেটিভ চিন্তাধাৰা মানুহবোৰৰ পৰা কমেণ্টবোৰ ইগন'ৰ কৰা। যেতিয়া তুমি গ্ৰ' কৰিবা, যেতিয়া তোমাৰ সফলতা হ'ব, যেতিয়া তুমি ওপৰলৈ গুচি যাবা ন, তেতিয়া তলৰ মানুহবোৰে তোমাক তলত নমাবলৈ চেষ্টা কৰিব। গতিকে সেই বুলিতো আমি তেনেকৈ কৰিব নোৱাৰোঁ, আমিতো সদায় ওপৰত উঠি যাব লাগিব, ভাল কাম কৰি যাব লাগিব। সেইখিনিয়ে ক'ব ওলাইছোঁ। বাকী আৰু এদিন লগ পাম বুলি আশা থাকিল, নিশ্চয় লগ পাম আমি। সেইখিনিয়ে ক'ব লগা আছিল।